হেল্ল' গাইজ, গুড ইভিনিং। আজি আপোনালোকক আমাৰ ঘৰৰ মৌ মাখি কেইবা দেখাম আৰু লগতে মৌজোলনো কেনেকৈ কাটে তাকো দেখাম। তেনেহ'লে ব'লকচোন আমাৰ মৌ মাখি কেইবা চাওঁ। ইয়াত এটা বাকচ আছে। আৰু এইফালে ইয়াত এইটো বাকচ। আৰু এইফালে ইয়াত এটা আছে, তিনিটা। আৰু সৌফালে এটা আছে। এইফালে ইয়াত এটা আছে, চাৰিটা। এয়া মৌ মাখি পূৰা কাম কৰি আছে। মৌ ৰস কাটিবৰ কাৰণে এয়া চাক চোৱা হৈছে, ৰস আছে নাই। ৰস থাকিলেহে মৌ ৰস কাটিব পৰা যাব। ৰস উলিয়াবৰ কাৰণে এয়া ওপৰৰ চামনিটো চুৰিখনেৰে অলপ কাটি লোৱা হৈছে। ইয়াত টোপ চুপ একো নাথাকে, প্ৰায় অকল ৰসেই থাকে। এয়া ৰস উলিয়াবৰ কাৰণে ওপৰৰ বাকলিটো সম্পূৰ্ণ গুচাই ল'ব লাগিব। এয়া গুচাই লোৱা প্ৰায় হৈ গৈছে। এয়া আটাইকেইখন চাক এনেদৰে গুচাই লোৱা হৈছে। চাকখন এতিয়া গিলান এটাত ভৰাই দিয়া হৈছে। এতিয়া এই গিলানটোত ভৰাই ইয়াতে মৌ ৰস উলিয়াব। এয়া মৌজোল ৰেডি হৈ গ'ল। এতিয়া এই বটলটোতে ভৰাই দিব। ঘৰৰ মৌ মাখি, ঘৰৰ মৌজোল এয়া।
এয়া 6খন মৌচাকৰ মৌ ৰস কটা হৈ গ'ল আজি।